জীৱনটো এখন ৰেলগাড়ীৰ নিচিনা হয়। যেতিয়ালৈকে চলি থাকিব আমি সকলোৱে অহা যোৱা কৰি থাকোঁ। কেতিয়াবা স্পীডত যায়, কেতিয়াবা আকৌ লাহেকৈ, কেতিয়াবা ষ্টেচন ৰখে, কিছুমান নতুন মানুহ আহে, আকৌ কোনোবা পুৰণা মানুহ নামি যায়। কিন্তু যাত্ৰা কৰি থাকে। যেতিয়া লাষ্ট ষ্টেচন আহে তেতিয়া সকলো নামি যায়, কোনো কাৰো লগত নাথাকে। আৰু এইটো নামেই জীৱন। সেইকাৰণে সদায় গৈ থাকিব। যেতিয়া ভাল সময় নাথাকে তেতিয়া বেয়া সময় নাথাকে। জীৱন এজন এনেকুৱা ভাল আৰু সঁচা বন্ধু হ'ব লাগে, যোনে আমাৰ কিবা ভুল হ'লে আমাৰ ভুলটো ক'ব পাৰে, আৰু যদি আমি সত্যত থাকোঁ তেতিয়া আমাৰ লগত থিয় দিব পাৰে। সংসাৰৰ সকলোতকৈ মিছা মানুহ সেইজনেই, যোনে ভাবে যে প্ৰতিবাৰ আৰু সকলো বস্তু অকল তেওঁৰেই শুদ্ধ হয়। মানুহৰ সকলোতকৈ সঁচা বন্ধু হ'ল তেওঁৰ স্বাৰ্থ। যোনদিনা স্বাৰ্থ লগ এৰিব, মানুহ সকলো সম্পৰ্কৰ ওপৰত বোজ হ'ব ধৰিব।